বন্ধুসকল শিল্পী সত্তাৰ চানেকিৰে নিজস্ব চেষ্টা সাধনাৰ বাবদ বিশ্ব মানুহৰ বুকুত নিজকে অসমীয়া হিচাপে চিনাকি দি থৈ যোৱা সুৰৰ যাদুকৰ সুৰৰ খনিকৰ যাক আমি আমাৰ হৃদয়ত হিয়াৰ আমুঠু হিচাপে স্থান দিছোঁ। জাতিটোৰ কণ্ঠ, জাতিটোৰ শক্তি, জাতিটোৰ জাগ্ৰত প্ৰহৰী, জাতিটোৰ অমূল্য ৰত্ন, যাক কোনো অৰ্থৰ বিনিময়তে কোনেও কেতিয়াও ক্ৰয় কৰিব পৰা নাছিল, যিজনে আনকি ৰজা ঘূৰিয়াকো কেৰেপ কৰা নাছিল, যিজনে সমাজৰ একেবাৰে দুখীয়া অৱহেলিতজনৰ ওচৰত থাকি ভাল পাইছিল, যিমানখিনি পাৰে সাহায্য কৰিছিল। তেখেতক আমি জীয়াই থাকোঁতে অসমীয়া জাতিয়ে উপযুক্ত সন্মান দিব নাজানিব, উপযুক্ত সন্মান দিব নাজানিব। অথচ সেই ব্যক্তিজনৰ অকাল মৃত্যুত যিটো সময়ত জাতিটো মমাহত হৈ আছে, কিন্তু সেই সময়তে 2-4জন ব্যক্তিয়ে আকৌ তেখেতৰ চৰিত্ৰত দাগ দেখিছে, তেখেতৰ চৰিত্ৰত দাগ দেখিছে আৰু তেখেতৰ চৰিত্ৰ হননৰ নামত যথা কিছুমান সমালোচনাৰে তেখেতৰ আত্মাক থকা সহকা কৰিছে। সেই মৃত ব্যক্তিজনৰ আত্মাক থকা সহকা কৰিবৰ কাৰণে এৰি দিয়া নাই, এৰি দিয়া নাই। বন্ধুসকল, এয়াই হৈছোঁ আমি অসমীয়া জাতি, এয়াই হৈছোঁ আমি কাপোৰ খাবি অসমীয়া জাতি, যি জাতিয়ে আমি সম্পদ চিনি নাপাওঁ, সম্পদক আমি উপযুক্ত সময়ত উপযুক্ত সন্মান দিব নাজানো। অথচ বিদেশী বহিৰাগত বনিয়াই সেই সম্পদক 2013-14 চনতে চিনি পাইছিল আৰু চিনি পোৱাৰ বাবেই তেখেতক নিজৰ হাতৰ কব্জাৰ মুঠিলৈকে নিবৰ কাৰণে কুণ্ঠাবোধ কৰা নাছিল। আৰু তাৰ বিনিময়তেই এদিন আমি আমাৰ সেই অমূল্য সম্পদক হেৰুৱাব, সেই অমূল্য সম্পদক বহিৰাগত বনিয়াই চবে বাবে কৌশলে নিজৰ হাতৰ মুঠিত ৰাখি অৱশেষত ছিংগাপুৰত নি হত্যা কৰিবৰ কাৰণেও কুণ্ঠাবোধ নকৰিবে। অথচ আমি জাতিটোৱে যিটো সময়ত তেখেত ন্যায় নামত আমি মাত মাতি আছোঁ, ন্যায় নামত বহু কেইজনে এতিয়াও জেলৰ ভাত খাব লগা হৈছে। বিকাশ অসম, ভিক্টৰ দাসৰ দৰে ব্যক্তিয়ে সিটো সময়তে আকৌ 4জন ব্যক্তিয়ে তেখেতৰ চৰিত্ৰ হননৰ নামত মাৰি গৈছে। অথচ জীয়াই থাকোঁতে তেখেতৰ চৰিত্ৰত কোনো এজন অসমীয়া ব্যক্তিয়ে অকণো দাগ দেখা নাছিল, এতিয়া তেখেতৰ চৰিত্ৰত দাগ দেখা পাইছে। গতিকে বন্ধুসকল, ইয়াতকৈ দুখ আৰু পৰিতাপৰ কথা কি হ'ব পাৰে? এজন জ্যেষ্ঠ সাংবাদিক অতনু ভূঞা আৰু এজন নিজকে সামাজিক মাধ্যমত সাহিত্যিক হিচাপে চিনাকি দি থকা শিখা শৰ্মা, এই দুজনে তেখেতৰ চৰিত্ৰত দাগ দেখা পাইছে আৰু সেই দাগৰ বাবেই তেখেতৰ চৰিত্ৰ মৃত ব্যক্তিজনৰ আত্মাকো তেখেতে কষ্ট দিবৰ কাৰণে এৰি দিয়া নাই। আৰু সেইবাবে এতিয়া অতিষ্ঠ হৈ গৰিমাবোৰে অৱশেষত আৰক্ষী কাষ চাপাৰ বাবে এতিয়া মামাৰ ঘৰৰ আলু লগা হৈছে শিখা শৰ্মা। গতিকে থাকক, ঠিক তেনেকুৱাতেই থাকক। তেনেকুৱা ব্যক্তিয়ে জাতিৰ একো উন্নয়ন নকৰে। শিখা শৰ্মাৰ দৰে ব্যক্তি এজনে জাতি এটাৰ একো উন্নয়ন নকৰে, বৰঞ্চ মৃত চৰিত্ৰ হনন কৰি তেখেতৰ আত্মাক কষ্টহে দিছে, যাৰ ফলত সমাজখন অতিষ্ঠ হৈ পৰিছে। আৰু এজনটো এতিয়া সাক্ষীক লৈ ব্যস্ত হৈ আছে, জ্যেষ্ঠ সাংবাদিকজন। তেখেতৰ সাক্ষী চিনেমাখন কিদৰে অসমীয়া জনসাধাৰণৰ মাজত প্ৰচাৰ কৰি জনসাধাৰণক আকৰ্ষণ কৰিব পাৰে তাৰে কামত ব্যস্ত হৈ আছে। অথচ এটা সময়ত হয়তো জুবিন দাৰ লগত একেলগে বহি হয়তো কেতিয়াবা মদৰ আড্ডা মাৰিছিল। সেই ব্যক্তিজনেও কিন্তু জুবিন দাৰ চৰিত্ৰ হনন কৰিবৰ কাৰণে এৰি নিদিলে। গতিকে বন্ধুসকল, এয়াই হৈছোঁ আমি অসমীয়া জাতি, যি জাতিয়ে আমি সম্পদ চিনি নাপাওঁ, সম্পদৰ আমি সৎব্যৱহাৰ নাজানো, সম্পদক আমি উপযুক্ত সময়ত উপযুক্ত মৰ্যাদা দিব নাজানো। আজি আমি আমাৰ অমূল্য সম্পদক অকালতে আমি হেৰুৱাইছোঁ। গতিকে বন্ধুসকল, অসমীয়া জাতিয়ে সম্পদ চিনি পাবৰ কাৰণে চেষ্টা কৰক। আজি আৰ্জেণ্টিনাই চিনি পায় মেছিক, আজি আমেৰিকাই চিনি পায় পোষ্টমেনক। সেইটো কাৰণে নিজৰ সম্পদক উপযুক্ত সময়ত উপযুক্ত সন্মান দিছে। কিন্তু আমি অসমীয়া জাতিয়ে সম্পদ চিনি নাপাওঁ। অকল জুবিন দাৰ ক্ষেত্ৰতেই নহয় বন্ধুসকল, অসম ভূমিত কিমান অমূল্য সম্পদ আছে, কিমান খনিজ সম্পদ আছে, সেইবিলাকত এতিয়া কাৰ চকু? সেইবিলাকত এতিয়া বিদেশী বহিৰাগতৰ চকু। আৰু সেইবাবেই এচাম স্বাৰ্থলোভী অসমীয়াই কি কৰিছে, আমাৰ সেই সম্পদসমূহ বিদেশী বনিয়াৰ হাতত বিকি দিবৰ কাৰণে কুণ্ঠাবোধ কৰা নাই। আমাৰ জাতিটোৰ উন্নয়নৰ বাবে, আমাৰ নিবনুৱাসকলক স্বাৱলম্বিতা কৰাৰ কাৰণে সেই আমাৰ জাতিটোৰ কাৰণে যে ব্যৱহাৰ কৰিব লাগিব, তাক লৈ কিন্তু তেওঁলোক ব্যস্ত নাই। বন্ধুসকল, এয়াই হৈছোঁ আমি অসমীয়া জাতি। আজি বিদেশী বহিৰাগত বনিয়াই আমাৰ সম্পদসমূহ এফালৰ পৰা গ্ৰাস কৰিছে আৰু তেওঁলোকে আমাৰ অসম ভূমিত থাকি আমাৰ সম্পদৰে তেওঁলোক চহকী হৈ পৰিছে। অথচ আমি দিনে দিনে কি হৈ পৰিছোঁ, আমি দিনে দিনে
সমাজৰ একেবাৰে দুখীয়া আৰু মধ্যবিত্ত আৰু নিম্ন শ্ৰেণীত পৰিগণিত হ'ব ধৰিছোঁ। গতিকে বন্ধুসকল সকলোৱে এবাৰ চিন্তা কৰক কথাখিনি আৰু ভাবক জাতিটোৰ উন্নয়ন কেনেকুৱাকৈ হ'ব আৰু আমাৰ জাতিত যিকিবা অমূল্য সম্পদ আছে সেইবিলাক আমি নিজৰ কামত ব্যৱহাৰ কৰি স্বাৱলম্বিতাৰ পথত আগবাঢ়িবৰ কাৰণে চেষ্টা কৰক। তেনেকুৱাভাৱে আমি আঁচনিৰ বাবে হাত পাতিব নালাগে আৰু আমাৰ যিবিলাক মানৱ সম্পদ আছে তেওঁলোকক উপযুক্ত সময়ত উপযুক্ত সন্মান দিবৰ কাৰণে চেষ্টা কৰক। এইখিনিকে কৈ মই আজি মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। সকলোৰে সুস্বাস্থ্য কামনা কৰি ধন্যবাদ।